এদিন পাই গলি ফাইনেলি ভাল লাগিছে তই কেইদিনা ছুটিত আহিছ তো আমাৰ ঘৰত বিহু খাব আহিব গাইজ গুড মৰ্ণিং আৰু মোৰ ইউটিউব চেনেললৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ আজি মানে ঘৰৰ পৰাই ষ্টাৰ্ট কৰিছোঁ ব্লগটো মানে কি আজি অলপমান স্পেচিয়েল হ'ব গৈ আছে লগৰকেইটাৰ লগত আজি মানে অলপ কি হ'ব এতিয়া নকওঁ ভিডিঅ'টো শেষলৈ চালে গম পাব আপোনালোকে কি হ'ব কি নহ'ব গতিকে ঘৰৰ পৰাই ষ্টাৰ্ট কৰি দিছোঁ ব্লগটো এতিয়া মানে অলপমান মোৰ কাম আছে কি বা ছোৱালীজনী মানে ভাগিন আহি আছে তাইক মানে আনিবগৈ লাগে মই টাউনৰ পৰা গৈ তো মই এতিয়া তাইক আনিবৰ কাৰণে ওলাইছোঁ তাইক অনাৰ পিছত মই আকৌ ঘৰলৈ আহিম পুনৰ ঘৰলৈ অহাৰ পিছত ৰেডি হৈ মেলি যাম চব প্লেনিং আমাৰ হৈ আছে অলৰেডি চব ৰেডি কৰা আছে জাষ্ট আমি মানুহকেইটা একেলগ হৈ মানে প্লেনটো এক্সিকিউট কৰিব লাগে আৰু এতিয়া বলক মানে ৰেডি হৈ মেলি বা ছোৱালীজনীক আনি লওঁ ফাৰ্ষ্ট টাইম তাৰপিছত আকৌ ঘৰলৈ আহিব লাগিব দেৰি হৈ যাব পাৰে গতিকে এতিয়া প্ৰথম ওলাই যাওঁ এতিয়া টাউনলৈ মানে তো গাইজ এতিয়া ঘৰৰ পৰা ওলাই দিলোঁ তাৰ ইয়াৰ পিছত গৈ ভাগিনক লওঁ লৈ পিনে ঘৰত আহিম ঘৰত আহি ৰেডি হ'ব লাগে আকৌ তো ফাইনেলি আহি মই টাউন পালোহি আৰু ৱেইট কৰি আছোঁ তাই আহি পোৱাহি নাই বাপেকৰ লগত আহি আছে পালেহি যাম আৰু ইয়াৰ পৰা এইজনী পাই গ'লি ফাইনেলি ইয়াক ল'বলৈ আহি আছিলোঁ এতিয়া ঘৰলৈ গৈ আছোঁ ইয়াক লৈ খাই গৈ দে আকৌ হাই পাইছি কেনেকুৱা লাগিছে আহি ভাল লাগিছে হে ভাল লাগিছে মালে সময় পইচা নাই নাই পোৱা ক'লৈ গৈছোঁ আমি লখিমপুৰ লখিমপুৰ গম পাইছোঁ কাৰ ঘৰলৈ গৈ আছোঁ মাহঁতৰ ঘৰলে বাবুৱে বাইক চলাই আছে মই বহি আছোঁ আৰু বেছি টাইম নাই ঘৰ পাবলৈ এতিয়া আমি ঘৰ পালোহি নামাম ক'ত পালেহি এতিয়া হা কাৰ ঘৰ পালেহি কাৰ ঘৰ পালেহি মা ঘৰ পালোহি মা ঘৰ পালেহি তেতিয়া কেইদিনা ছুটিত আহিছ 7 দিন কেইদিনে 7 দিন হয়নো অঁ তো গাইজ লাষ্ট ব্লগত মানে কোৱা হৈছিলে যে এটা ধামাকাদাৰ ব্লগ আহি আছে বুলি আৰু তাৰে প্লেনো হৈ গৈছিলে অলৰেডি কিন্তু কি হ'ল মানে পাপাৰ গাটো বেয়া লগাৰ কাৰণে এতিয়া মানে মই কেঞ্চেল কৰিব লগা হ'ল বাকী প্লেনটো যেনেকৈ আছে তেনেকৈ থাকিব বাকী মইহে কেঞ্চেল কৰিছোঁ বাকী লগৰকেইটাইতো সেইটো প্লেন মতেই কামটো কৰিব আৰু ভাবিছোঁ এতিয়া ঘৰত এনেই আছোঁ আৰু এনেই থকাতকৈ ভাবিলোঁ কি আগত মেজি বিহু আহি আছে আৰু তাৰে প্ৰস্তুতি কৰোঁ অলপ এনেই থকাতকৈ ভাবিলোঁ কি এটা ভিডিঅ' বনিব আৰু লগতে মেজি বিহু প্ৰস্তুতি কৰা হ'ব তো গাইজ এতিয়া আমি এই মেজি বিহু প্ৰস্তুতিৰ কাৰণে ওলাইছোঁ এইজনী লগত যায় বোলে কথা কৈ দে হাই আৰু এতিয়া আমি গৈ আছোঁ মেজি বনাবলৈ আৰু আমাৰ পৰিৱেশটো চাওঁ এতিয়া আমি আহিছোঁ মেজি বনাবলৈ আৰু খৰি কাটি আছে কাটিব এতিয়া আমি এতিয়া পথাৰ আহিছোঁ পথাৰতে মেজি জ্বলাম আমি আৰু গোটেই ইয়াত খৰি আছে চব তো গাইজ কথাটো এনেকুৱা মানে এতিয়া কি মেজিৰ কাৰণে অলৰেডি খৰি চৰি কাটি থৈ দিয়া আছিলে তাত এতিয়া খৰিখিনি ঠিক ঠাক কৰিব লাগে আৰু জেগাটো অলপমান ঠিক কৰিব লাগে তাকে এইখিনিকে কৰোঁ এতিয়া বলক এইবোৰে খৰি কাটি থৈ দিয়া আছে অলপমান জেগাটো ঠিক ঠাক কৰিব লাগে ঘৰৰ আগফালে হয় জেগাটো খৰি এফালেও আছে আৰু এফালেও অলপ খৰি আছে আৰু এতিয়া আমি খৰি মামা জাপিলে মোৰ জাপিলেতো এইটো মামা জাপি আছে এতিয়া মামা কাম কৰিছোঁ আৰু আপোনালোকে ভিডিঅ'টো সেইখনো চাই দিব মেজিটো বনাইছে আৰু এখন পৰিৱেশ বাবুৱে ইয়াত চাফা কৰি আছে মেজি আমাৰ এইকেইটা খৰি জাপা গোটেই মাটি ওলাই গ'ল আৰু এই ধুনীয়া কেইটা আমি আহি আমি হেৰি খাম কি কয় কমলা খাম দুটা গোটেইখিনি খানি মেলি পাগলে এই ভিতৰত যে হেৰিখিনি আছে যে তুমি এনেকৈ গুচাই জানো এতিয়া আমাৰ আধা আধি কাম সম্পূৰ্ণ হৈ গৈছে বাকী খৰিখিনিতো জাপা হৈ গৈছে অলৰেডি জেগাটো অলপ চাফা কৰি আছোঁ তাৰপিছত
আৰু অলপ বাকী আছে আজিতো সম্পূৰ্ণ নহয় বাৰু আজি আধা আধি কাম কৰি থৈ দিম পাছত কৰিম যিখিনিৰ পৰা আকৌ কাইলৈ ষ্টাৰ্ট কৰিম তো গাইজ এয়া আধা আধি খৰি জপা হৈ গ'ল বাকী অলপ আছে অলপমান গোটেইখিনি হয়তো খৰি ইয়াত নালাগিব পাৰে অলপ খৰি ঘৰলৈ লৈ গুচি যাম আৰু এফালে জেগাটো চাফা কৰি থকা হৈছে বাবু ধান কাটিছে আজি কাম কৰা আছে আৰু বিলো ওলাই আছো প্ৰায় আধা আধি কাম সম্পূৰ্ণ হৈ গ'ল আজি আৰু বাকীখিনি কাম নেক্সট ভিডিঅ'ত আপোনালোকে দেখা পাব আৰু নেক্সট ভিডিঅ' আপোনাৰ কিবা বিহুৰ দিনাখনো আহিব পাৰে তাৰ আগতো হ'ব পাৰে ঠিক নাই তো আমাৰ ঘৰত বিহু খাব আহিব আৰু আমাৰ মামা চেনেলটো ছাবস্ক্ৰাইব কৰিব মোৰ চেনেল আছে আপোনালোকে মোৰ চাব ভিডিঅ'টো মামাৰ ভিডিঅ'টো আজি ইমানতে সামৰিছোঁ কাইলৈ আকৌ লগ পাম